আমি গৈ আছোঁ এতিয়া বাইহঁতৰ ঘৰলৈ। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো কেনে পায়। বেটা গৈছে, তাৰপিছত বা সৰু বাই ল'ৰাটো ডাঙৰটো ল'ৰা গৈছে আৰু মা গৈছে। কেনেবা জনাব, সৰু সৰুকৈ এনেই ভিডিঅ'টো কৰিম। আৰু মই বহুত দিন ভিডিঅ' দিয়াই নাই, সেইটো কাৰণে আজি ভিডিঅ' এটা কৰিছোঁ। তো আপোনালোকে চাই থাকিব। পথাৰৰ মাজে মাজে গৈ আছোঁ আমি। এয়া বহুত ডাঙৰ পথাৰ হয় এখন, দেখিছে আপোনালোকে কিমান ডাঙৰ পথাৰ। ধপা মুধলৈকে গোটেই পথাৰে পথাৰ। মই হাবিখিনি দেখিছে আপোনালোকে, হাবিখিনিতে গৈ আছোঁ মা আৰু বেটা ৰাজা। এয়া আমাৰ মা আৰু বেটা ৰাজা গৈ আছে লাহে লাহে পথাৰৰ মাজে মাজে। পথাৰৰ মাজে মায়ে সৰু সৰু আলি বুলি কয় সেনেকুৱা আছে এতিয়া হাবি। ৰখি এইফালে কি বিচাৰিছেগে মা? গৈ আছোঁ আমি এতিয়া ধুনীয়াকৈ লাহে লাহে। এই আমাৰ ৰাজা বৰ পেটপেটা থাকে এইটো যে। কোনে নিকুম অহাৰ লগত এইটো আমাৰ ৰখি গৈ আছে, একদম অকলে গৈ আছে। বেটা আমি ক'লে গৈছোঁ? তুমি আকৌ ক'লে গৈছিলা? জেঠাই ঘৰত খেলিবাগে ন তুমি? মাছ ক'ত আছে বোকা? এতিয়া উঠি লওঁহি আমি ইয়াত দোকানত উঠি লওঁহি আকৌ ন। গৈ আছোঁ পথাৰৰ মাজে লাগি লওঁ ন বেটা। কি বেটা লাহে লাহে যোৱা দেই। কেলে হে পানী আছে গোটেইখন হয় নাই? পানী হেওয়াত যা হেৰি মাছ আছে পাইছা? হেৰি কৰ তোৰ হেৰিখন হেৰি কৰি ল ৰাজা, একো নহয়। দাঙি লওঁ তই মোবাইল ভৰাই একো নহয়, মনে যোৱা নেলাগে বস্তু। মই গৈছোঁ পাৰিম যাবলৈ। একো নহয় তেতিয়া দেখাত কৈছিলোঁ। তই পেণ্ট আনিলি নেকি যায়? হেৰি মহাভাগৰ পেণ্ট এই হেৰি হয় এইটো মাছ নাই। কাপোৰ তিতিব কি হ'ল? মাছ নাই বেটা। এইটো ৰকি চাহ কেনেকৈ গৈছেহি মাছ ধুনীয়াকৈ পাব। মাছৰ আহিলে
कोई